সুপ্ৰভাত আজিৰ দিনটো ৰাখিবলৈ মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজীৰ 21 ডিসেম্বৰ আৰু অসমীয়াৰ 4 পুহ বৃহস্পতিবাৰ আজি শুক্লা নৱমী আজি জাতকৰ্ম নামকৰণ আদিৰ দৰে শুভ কৰ্ম কৰিব পাৰে দিনৰ 1:09 পৰা 2:33 আজি অমৃত যোগ আছে অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব দিনৰ 1:59 পৰা 3:17 কোনো শুভ কৰ্মত হাত নিদিব কিয়নো এই সময়ত কালবেলা যোগ আছে আজি কাৰোবাৰ আইডৰিটো হলে 45 দিনীয়া দুখিলা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে কোনো ধৰণৰ দুখ নাপাব এতিয়া চাও হওক আজিৰ দিনটোৰ ৰাশিফলসমূহ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষণিক খং বিবাদে আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে বেলেগৰ বাবে নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত থাকক ব্যক্তিগত দিগদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু আৰু মগজু খুলি ৰাখক বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ত দিনজোৰা পাছতো আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হ'ব পাৰে আত্মীয়ৰ লগত কটোৱা সময় আপোনাৰ কাৰণে লাভদায়ক বুলি পৰিগণিত হ'ব অফিসত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ আজি দেখা হ'ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ বেলেগক সমালোচনা কৰা স্বভাৱৰ বাবে অন্যই আপোনাক সমালোচনা কৰিব পাৰে পুৰণি বিনিয়োগৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব যদি কৰ্মক্ষেত্ৰত আগুৱাব বিচাৰিছে তেন্তে কামত আধুনিকতা আনিবলৈ চেষ্টা কৰক এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়াত মনোযোগ বহোৱাত সমস্যাৰ সন্মুখীন হ'ব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে অন্য লোক আৰু তেওঁলোকৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নলব নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্তি হলেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব নিগলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচাই আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলক কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব আজি কাৰো সহায় অবিহনে অৰ্থঘাতত আপুনি সক্ষম হ'ব আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী লগতে লোভ আৰু অনীহা পৰিহাৰ কৰক কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্বসমূহ নেদেখাৰ ভাও জোৰে তেনে কিছুমান এনেকুৱা লোক আছে যি আপোনাক খং কৰিব পাৰে যিসকল আপোনাৰ লগত একেলগে বাস কৰে প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব যিসকল লোকে প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে জীৱনৰ সকলোতকৈ জটিল সময়ত আপোনাৰ জীৱন লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰ আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সালসলনি অনাৰ প্ৰয়োজন আছে আপোনাৰ আৰ্থিক লাভ হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হ'ব প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক ধনু ৰাশিৰ জাতক জাতিকাসকলে আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিবলৈ গৈ আছে তেন্তে ভাবি চিন্তি খৰচ কৰিব কাৰণ আপোনাৰ ধন হানি হোৱাৰ আশংকা আছে পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক তেওঁলোকৰ সুখ দুখৰ অংশীদাৰ হওক জটিল বিষয়সমূহৰ পৰা দূৰত থাকক মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে সেয়েহে লেনদেনৰ লগত জড়িত কামবোৰত অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয় সামাজিক উৎসৱত সহযোগ কৰা এইটো আটাইতকৈ ভাল সুযোগ যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব আপুনি সফলতা নিশ্চয় লাভ কৰিব অকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ কৰাৰ আৱশ্যক আছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব আপুনি এনেকুৱা গতিবিধিৰ লগত সংলগ্ন হোৱাৰ দৰকাৰ আছে য'ত আপুনি নিজৰ দৰে ৰুচি থকা মানুহক লগ পোৱাৰ সুবিধা প্ৰাপ্তি কৰিব পাৰে আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে আৰু আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতিও সম্ভৱ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আজি প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ লগত বন্ধুত্ব কৰিব বিচাৰিব আৰু আপুনি সকলোৰে ইচ্ছা পূৰণ কৰাত সফল হ'ব কিবা এটা নতুন চিন্তাই আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব লগতে জীৱন সংগীৰ ফালৰ পৰা আপুনি আজি মনত আঘাত পাব পাৰে গতিকে দিনটো ৰাশিফল আজিলৈ ইমানেই কাইলৈ মই পুনৰ লহিম আমাৰ এই শিতান য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব সকলোৰে আজিৰ দিনটো শুভ হওক ধন্যবাদ